তাৰপৰা আঙুলি ক্ষীণ মানে বাৰু তেখেতসকলৰ নিজৰ নিজৰ জোখত যাৰ যাৰ যিমান আঙুলি শকত সিমান জোখৰ ৰছীডাল এনেকৈ দীঘল কৰি ল'ব। দীঘল কৰি লৈ প্ৰথমতে মধ্যমাত ডুমে দিয়ক এই ডুমে দিছেনে হ'লনে? তাৰপৰা এইটো ডুমে দিয়ক ইয়াত দিব লাগিব মানে ৰজনীত দিয়ক এই দিছেনে আকৌ ইয়াত ডুমে দিছেনে এইটো দিয়ক মধ্যমাত ডুমে দিয়ক মেটো দিওঁতে এনেকৈ নামাৰিব খালি দেই এইটো ফাঁকতে মাৰিব লাগিব মানে পাকটো চকচোন এনেকৈ আহিছেনে 1 2 3 এইটো মাৰিলো এইটো চলিছেনে এই আগটো মাৰি এনেকৈ ভাঙি ল'ব লাগিব চব এই বুজিছেনে ৰজনী মানে আগটো ভাঙি দিব লাগিব আকৌ চক দেখিছেনে এইটো 1 2 3 এই তিনিটো এইটো চক হাতটো কিন্তু এনেকৈ নেমেলিব এনেকৈ নহয় এনেকৈ হাত নেমেলিব এনেকৈ ক্ষীণকৈ ধৰিব এনেকৈ এতিয়া চক এতিয়া এই আগটো যে ভাঙিলোঁ ৰজনী আঙুলি আগটো ভাঙিছোঁ কিয় তাৰমানে এই এডজাষ্টটো মানে আমাৰ বহুত কষ্ট কৰিব নাজানে কাৰণে তাৰ যে হেঁচা মাৰি ধৰি অকণমান সময় বুজোৱাৰ পিছত হাতটো পাই আহে নজনাৰ কাৰণে চক সেই গতিকে তাল যে বহুত যে ডাঙৰ 14 পোৱা 16 পোৱা তালো যে বজাইছে বা 18 পোৱালৈকে তাল বজাইছে না কেনেকৈ বজাইছে ইমান দিন তেতিয়াহ'লে আপোনালোকে ভাবে চাগে আৰে ইমান ডাঙৰ তালটো কেনেকৈ বজাইছে মানে বাৰু সেই তেখেতে পঢ়াটো সূৰ্যে ভালকৈ ক'ব যিজনে বজায় তালযোৰ কৈ দিব ধৈৰ্য্য আমি লাগে তাৰা মই চাব আকৌ তালযোৰ আঙুলি লওঁতে ইয়াত একেবাৰে চপাই ল'ব নোৱাৰিব আকৌ কিমান কম ফাঁক চাব লাগিব এই কথা বুজিছেনে কিমান কম ফাঁক খাব লাগিব তালযোৰ কিমান কম একেবাৰে দুইলৈকে চপাই ল'ব নোৱাৰি কিমান জোখ ল'ব লাগিব এই আঙুলি থ'লে এনেকৈ দি এই এনেকৈ থাকিব এতিয়া আপোনাৰ বিচাৰটো শুনি লওক কেনেকৈ দেই আপোনাৰ এতিয়া ফটো নহয় চাই লওক তাৰপিছত তোমাৰ হাত দিব ধুনীয়াকৈ হ'বলৈ চাব দেই এনেকৈ